নমস্কাৰ মই ঋতুস্মিন শৰ্মা এই মুহূৰ্তত পুনৰ নতুন এছঅপি জাৰি কৰা হৈছে আৰু এই এছঅপিত কেইবাটাও পৰিৱৰ্তন আহিছে কি নতুন এছঅপিত পৰিৱৰ্তন আহিছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছো অসম চৰকাৰৰ এই মুহূৰ্তত নতুন এছঅপি কাইলৈৰ পৰা আকৌ অসমৰ নতুন নিয়ম নতুন এছঅপি অনুসৰি অষ্টম শ্ৰেণীলৈকে এতিয়া পাঠদান বন্ধ থাকিব ইয়াৰ পূৰ্বে কেৱল কামৰূপ মেট্ৰ'তহে অষ্টম শ্ৰেণীলৈ বন্ধ আছিল কেৱল গুৱাহাটী বা কামৰূপ মেট্ৰ'তহে অষ্টম শ্ৰেণী পৰ্যন্ত পাঠদান বন্ধ আছিল কিন্তু কাইলৈৰ পৰা ৰাজ্যজুৰি বন্ধ কোভিড সংক্ৰমণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ৰাজ্যজুৰি অষ্টম শ্ৰেণীলৈ বন্ধ কৰা হৈছে পাঠদান নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৰোটেশন ৱাইজ পাঠদান চলিব তাৰ ওপৰৰ শ্ৰেণী পাঠদানো অনুৰূপ ধৰণে চলি যাব নতুন এছঅপিত অৱশ্যে কাৰফিউৰ সময়সীমাৰ কোনো পৰিৱৰ্তন ঘটোৱা হোৱা নাই নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ অসমত কাৰফিউ থাকিব এপিনে গণতন্ত্ৰ দিৱসক লৈ বিশেষ এছঅপি জাৰি কৰা হৈছে গুৱাহাটীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত 1000তকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব জিলা ভিত্তিক কাৰ্যসূচীত 500তকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব আৰু অন্যান্য গণৰাজ্য দিৱসৰ যিসমূহ কাৰ্যসূচী থাকে তাত কেৱল 200 লোককে অনুমতি দিয়া হ'ব গণৰাজ্য দিৱসৰ আগে পিছে কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ আহ্বান প্ৰি আৰু পোষ্ট সেলিব্ৰেশন নকৰিবলৈ অনুৰোধ জনাইছে এইবাৰৰ পেৰেডত কোনো স্কুলীয়া ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাৰ্চ পাছ নহব ভেকচিন লোৱা আৰক্ষী নিৰাপত্তাৰক্ষী আৰু হোম গাৰ্ডেহে অংশগ্ৰহণ কৰিব পাৰিব অপ্ৰয়োজনীয় বা বাদ দিব পৰা সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি প্ৰদান কৰা নহব যিবিলাক কাৰ্যসূচী নহলেও হয় কাইলৈৰ পৰা অসমত নতুন এছঅপি জাৰি কৰা হৈছে নতুন নিয়ম হ'ব কাইলৈৰ পৰা প্ৰথমতে আহিছে শিক্ষাৰ ক্ষেত্ৰত নতুন নিয়ম নতুন এছঅপি অনুসৰি অষ্টম শ্ৰেণী পৰ্যন্ত সমগ্ৰ অসমতে পাঠদান বন্ধ হ'ব অনলাইন পাঠদান হ'ব ভাৰ্চুৱেল পাঠদান ইয়াৰ পূৰ্বে কেৱল কামৰূপ মেট্ৰ' বা গুৱাহাটীতহে অষ্টম শ্ৰেণী পৰ্যন্ত বন্ধ কৰি দিয়া হৈছিল পাঠদান কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৰাজ্যজুৰি অষ্টম শ্ৰেণী পৰ্যন্ত বন্ধ কৰা হৈছে পাঠদান অৱশ্যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমি সকলো খুলি দিয়াৰ চিন্তা চৰ্চা কৰিছোঁ কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা নতুন এছঅপি জাৰি কৰি পাঠদান বন্ধ কৰা হৈছে অষ্টম শ্ৰেণী পৰ্যন্ত আৰু যিখন এছঅপি জাৰি কৰা হৈছে সেই এছঅপিখনত আৰু কি আছে জানিবলৈ মেট্ৰজিৎ বৰাৰ কাষলৈ গৈছোঁ নিশ্চয় ঋতুস্মিন শৰ্মা মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে এখন এছঅপি জাৰি কৰা হৈছে এছঅপিখন আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে যে কাইলৈৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম প্ৰযোজ্য হ'ব বিশেষকৈ অষ্টম শ্ৰেণী পৰ্যন্ত কাইলৈ দিনটোৰ পৰা অসমত বিদ্যালয় বন্ধ হ'ব কেৱল নৱম শ্ৰেণীৰ ওপৰতহে ক্লাছ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে তাকো সপ্তাহত এটা দিন এৰি এটা দিনত ক্লাছ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে আমি এই মুহূৰ্তত সেই এছঅপিখন পঢ়িবলৈ চেষ্টা কৰিছোঁ এখন গুৰুত্বপূৰ্ণ এছঅপি ৰাজ্যবাসীৰ বাবে আহিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আমি এই মুহূৰ্তত পঢ়িব বিচাৰিছোঁ শিক্ষা বিভাগৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ অংশটো জাৰি কৰা হৈছে য'ত কোৱা হৈছে ফিজিকেল instruction in all schools up to class 8 in all districts shall be suspended and all such educational institutions shall migrated to virtual option until further order বুলি কৈছে অৰ্থাৎ অষ্টম শ্ৰেণী পৰ্যন্ত সকলো যি ফিজিকেল ক্লাছৰ কথা কোৱা হৈছে অৰ্থাৎ সকলো পাঠদান বন্ধ কৰি দিয়া হৈছে আৰু ভাৰ্চুৱেল অপশ্যন গ্ৰহণ কৰিবৰ বাবে বিদ্যালয় বা শিক্ষা শৈক্ষিক প্ৰতিষ্ঠানসমূহক নিৰ্দেশনা দিয়া হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা তাৰপিছত কোৱা হৈছে the situation shall be reviewed regularly and necessary instructions shall be issued by the education department অৰ্থাৎ সকলো ধৰণৰ যি পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব পৰিস্থিতি পৰ্যবেক্ষণ কৰি শিক্ষা বিভাগৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে য'ত এই নিৰ্দেশনা শিক্ষা বিভাগৰ ফালৰ পৰা জাৰি কৰা হৈছে তাৰপিছত কোৱা হৈছে physical classes shall be allowed on alternate days for class 9 and above in all districts অৰ্থাৎ সকলো জিলাতে নৱম শ্ৰেণীৰ ওপৰৰ যিসমূহ ক্লাছ আছে যিসমূহ শ্ৰেণী আছে সেই শ্ৰেণীসমূহৰ পাঠদান হ'ব কিন্তু ৰোটেশন ৱাইজ হ'ব অৰ্থাৎ অল্টাৰনেট ডে হ'ব এদিনত যদি অলপ ছাত্ৰ ছাত্ৰী ক্লাছ হয় তাৰ পাছতো দিনত আন একাংশ ছাত্ৰ ছাত্ৰী ক্লাছ হ'ব এই ৰোটেশন অৰ্থাৎ অল্টাৰনেট ডে দিনত ক্লাছ হ'ব বুলি কোৱা হৈছে আৰু তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ অংশকেইটা আমি এই মুহূৰ্তত পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ এখন নতুন এছঅপি জাৰি কৰা হৈছে
এই এছঅপিখনত কি কোৱা হৈছে সেয়া আমি এই মুহূৰ্তত জনাই দিব বিচাৰিছোঁ যে এছঅপিখনত কোৱা হৈছে যে কাৰফিউ টাইম অৰ্থাৎ সান্ধ্য সময় কিবা নিশা 10 বজাৰ পৰা 6 বজালৈ থাকিব অৰ্থাৎ ৰাতি 10 বজাৰ পৰা পুৱা 6 বজা পৰ্যন্ত কাৰফিউ ৰাজ্যত বলবৎ হৈ থাকিব সেই নিৰ্দেশনা জাৰি কৰা হৈছে তাৰপিছত কোৱা হৈছে অপেনিং অফ ৱৰ্ক প্লেচেছ এণ্ড বিজনেছ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট অৰ্থাৎ দোকান পোহাৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 9 বজাৰ পাছত কোনো কাৰণতে খুলিব নোৱাৰিব 9 বজাৰ লগে লগে বন্ধ কৰিব লাগিব ফাংচনিং দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অফিচ এষ্টাব্লিছমেণ্ট অৰ্থাৎ এজ পাৰ ইউজুৱেল ৱৰ্কিং আৱাৰ্ছ বাট নট বিয়ণ্ড 9 PM অৰ্থাৎ যিসমূহ চৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠান আছিল তেওঁলোকৰ যি কৰ্মচাৰীসকলে কাম কৰে তেওঁলোকৰ কামসমূহ 9 বজাৰ পূৰ্বে শেষ কৰিব লাগিব আৰু যিসমূহ তেওঁলোকৰ এজ পাৰ ইউজুৱেল ৱৰ্কিং আৱাৰ্ছ অৰ্থাৎ তেওঁলোকৰ যি কাম বা ৱৰ্কিং আৱাৰ্ছ আছে সেই ৱৰ্কিং আৱাৰ্ছৰ ভিতৰত শেষ কৰিব লাগিব কি 9টাৰ পাছলৈকে থাকিব নোৱাৰিব তাৰপিছত কোৱা হৈছে অপেনিং অফ শ্বপছ এণ্ড কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট অৰ্থাৎ দোকান পোহাৰ 9 বজাৰ পিছত 9 বজালৈকে খুলিব পাৰিব শ্বপছ ডিলিং উইথ গ্ৰচাৰী ফ্ৰুটছ এণ্ড ভেজিটেবল ডায়েৰী মিল্ক বট এনিমেল ফুডাৰ এণ্ড 9 PM লৈকে তেওঁলোকে খুলিব অৰ্থাৎ গেলামালৰ দোকানেই হওক শাক পাচলিৰ দোকানেই হওক চব্জিৰ দোকানেই হওক 9 বজা পৰ্যন্ত বা যিসমূহে চব্জিৰ লগত জড়িত তেওঁলোকৰ 9 বজা পৰ্যন্তহে তেওঁলোকৰ ব্যৱসায় ৰাখিব পাৰিব বুলি কোৱা হৈছে তাৰপিছত কোৱা হৈছে ৰেষ্টুৰাঁ ধাবা এণ্ড আদাৰ এটাৰিজ বুলি উল্লেখ কৰিছে অৰ্থাৎ আপ টু 50% অফ চিটিং কেপাচিটি অৰ্থাৎ 50% চিটিং কেপাচিটি অনুমতি দিয়া হৈছে 9 বজালৈকে খোলাৰ অনুমতি দিয়া টেক ৱে অফ ফুড আইটেমছ ফ্ৰম ৰেষ্টুৰাঁ ধাবা এণ্ড আদাৰ এটাৰিজ বুলি উল্লেখ কৰিছে অৰ্থাৎ আপুনি ৰেষ্টুৰাঁ ধাবাৰ পৰা টেক ৱেৰ সুবিধা থাকিব 10 বজা পৰ্যন্ত 9টালৈকে বহি খাব পাৰিব আৰু 10 বজা পৰ্যন্ত আপুনি তাৰ পৰা লৈ যাব পাৰিব বহি খাব নোৱাৰিব অপেনিং অফ চেলছ কাউণ্টাৰ শ্ব'ৰুম এটচেট্ৰা of cold storage and warehouse up to 9 PM অৰ্থাৎ cold storage warehouse sales counter showroom সকলো 9 বজাৰ পিছত খুলিব নোৱাৰিব take away of food items from restaurant dhaba and other eateries on the state and national highway allowed round the clock subject observance of covid protocol অৰ্থাৎ এটো আপোনাৰ যিসমূহ নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত এইসমূহ নিৰ্দেশনা দিয়া হৈছে তাৰপিছত কোৱা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো কোৱা হৈছে যে অল গভৰ্ণমেণ্ট চাৰ্ভেণ্ট including contractual and fixed pay should be fully vaccinated অৰ্থাৎ যিসমূহ চৰকাৰী কৰ্মচাৰী আছিলে তে কন্ট্ৰেকচুৱেল হওক বা ফিক্সড পে হওক তেওঁলোকে কিন্তু অফিচলৈ আহিবলৈ ভ্যাকচিনেটেড হ'ব লাগিব আৰু এমপ্লয়ী who are not fully vaccinated will not be allowed to attend office in day will have to avail leave if available or extraordinary leave for which they will not be paid salary অৰ্থাৎ যদি তেওঁলোকে ভ্যাকচিন নলয় কাৰ্যালয়লৈ আহিব নোৱাৰে তেওঁলোকৰ যিসমূহ ছুটি হ'ব সেয়া তাত তেওঁলোকে দৰমহা নাপাব বুলি কোৱা হৈছে তাৰপিছত পাব্লিক ট্ৰান্সপৰ্টৰ ভিতৰত কোৱা হৈছে গুডছ ট্ৰান্সপৰ্ট চেল কণ্টিনিউ আনহিন্ড্ৰেড বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আৰু এটা আছে যে সেলিব্ৰেশ্যন অফ ৰিপাব্লিক ডে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দ্য গেদাৰিং ফৰ ৰিপাব্লিক ডে celebration may be limited up to a maximum of 1000 for state level funds অৰ্থাৎ ৰাজ্যিক ভিত্তিত যিসমূহ কেন্দ্ৰীয়ভাৱে অনুষ্ঠান অনুষ্ঠিত কৰিব তাত মাত্ৰ 1000 আনহাতে জিলা ভিত্তিক ডিষ্ট্ৰিক্ট 500 for district level function অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেলৰ যিসমূহ অনুষ্ঠান হ'ব তাৰ কাৰণে 500 and other district বুলি উল্লেখ কৰিছে 200 for any other level অৰ্থাৎ মহকুমা বা বিভিন্ন ধৰণৰ বাকী অনুষ্ঠানৰ কাৰণে মাত্ৰ 200 লোককে অনুমতি প্ৰদান কৰা হৈছে আমি জনাইছোঁ এডুকেশ্যন ইনষ্টিটিউটৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তত কোৱা হৈছে মেৰিজ ৰিলিজিয়াছ ফাংচন অৰ্থাৎ বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্ৰত কেইবাটাও নিৰ্দেশনা আহিছে তাত কি কৈছে আমি সেয়া পঢ়িব এলাউড উইথ নট মোৰ দেন 200 ডাবল ভ্যাকচিনেটেড পাৰ্চন সাবজেক্ট টু still to above বুলি তেওঁলোকে উল্লেখ কৰিছে অৰ্থাৎ এলাউড উইথ নট মোৰ দেন 200 ডাবল ভ্যাকচিনেটেড পাৰ্চন অৰ্থাৎ 200তকৈ অধিক ডাবল ভ্যাকচিনেটেড মানুহ তাত প্ৰৱেশ কৰিব নোৱাৰিব বুলি কোৱা হৈছে ৰিলিজিয়াছ প্লেচ এণ্ড ছ'চিয়েল এলাউড up to 60 fully vaccinated person per hour for iconic places অৰ্থাৎ আইকনিক যিসমূহ প্লেচ থাকিব তাৰ কাৰণে প্ৰতি ঘণ্টাত মাত্ৰ 60 জন ফুল্লি ভ্যাকচিনেটেড লোককে অনুমতি দিয়া হৈছে ফিউনাৰেল অৰ্থাৎ শেষকৃত অনুষ্ঠানত এলাউড উইথ নট মোৰ দেন 20% অৰ্থাৎ 2 জনকৈ অধিক লোক উৎখাব নোৱাৰিব হোটেল ৰিজৰ্ট আপ টু 9 PM ডেলিভাৰী এসেনশিয়েল গুড থ্ৰু ই-কমাৰ্চ আপ টু 10 PM অৰ্থাৎ 10 বজালৈকে ই কমাৰ্চৰ জৰিয়তে আপুনি ডেলিভাৰী কৰিব পাৰিব এনে ধৰণৰ নিৰ্দেশনা দিয়া হৈছে উইকলি হাৰ্টছ বজাৰ এলাউড টু অপেন ইন শিফট অফ মেক্সিমাম 6 আৱাৰ্ছ অৰ্থাৎ 6 ঘণ্টাহে হাট বজাৰ বা দৈনিক যিসমূহ বজাৰ সেয়া খুলিব পাৰিব ফাৰ্মাচী হস্পিটেল এনিমেল কেয়াৰ চেণ্টাৰ ভেটেনাৰী ক্লিনিক ৰাউণ্ড দ্য ক্লক অৰ্থাৎ গোটেই নিশা খুলি থাকিব পাৰিব গোটেই দিনটো খুলি ৰাখিব 24 ঘণ্টা খুলি ৰাখিব পাৰিব সেই কথা কোৱা হৈছে ফাৰ্মাচী হস্পিটেল হওক সেয়া কথা হৈছে আৰু চিনেমা থিয়েটাৰ হল এলাউড উইথ 50% অফ সিটিং কেপাচিটি অফ ফুল্লি ভ্যাকচিনেটেড ভিউৱাৰ্ছ এণ্ড অবজাৰ্ভেন্স অফ COVID-19 এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ কোভিডৰ সকলো নিৰ্দেশনা মানি চলিব লাগিব চিনেমা হল থিয়েটাৰ হলে আৰু 50% সিটিং কেপাচিটিত অনুমতি প্ৰদান কৰা হৈছে মাত্ৰ 50% লোককে অনুমতি প্ৰদান কৰা হৈছে আৰু এয়া অসম চৰকাৰৰ ফালৰ পৰা এছঅপিখন জাৰি কৰা হৈছে এছঅপিখন আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ য'ত আটাইতকৈ উল্লেখ কৰা হৈছে যে উইল কাম ইনটু ফ'ৰ্চ উইথ ইফেক্ট ফ্ৰম 6 AM
of January 25, 2020 to and will remain in force until further order. অৰ্থাৎ কাইলৈ পুৱা 6 বজাৰ লগে লগে 25 জানুৱাৰী আৰু 24 জানুৱাৰী কাইলৈ পুৱা 6 বজাৰ লগে লগে এই নীতি নিৰ্দেশনা ৰাজ্যত বলবৎ হ'ব আৰু will remain in force until further order. অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নীতি নিয়ম ৰাজ্যত বলবৎ হৈ থাকিব। ইয়াত কণ্টেইনমেণ্ট জোনৰ কথাও কোৱা হৈছে। ইন কেছ অফ টেষ্ট পজিটিভিটি অফ COVID-19 in any area reach more than 20 cases in last 7 days. অৰ্থাৎ 7 দিনত যদি কোনোবা এটা অঞ্চলত 20 জনতকৈ অধিক লোক ক'ভিডত আক্ৰান্ত হয় তেতিয়াহ'লে jurisdictional district magistrate will notify such area to tell containment zone. অৰ্থাৎ সেই জিলা পৰ্যায়ৰ জিলা মহকুমা মেজিষ্ট্ৰেটৰ ফালৰ পৰা সেই অঞ্চলটোক কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আৰু এই এছঅপিখনত কেইবাটাও গুৰুত্বপূৰ্ণ অংশ আমি ইতিমধ্যে পঢ়ি দিছোঁ আৰু আমি পুনৰবাৰ এই শিক্ষা বিভাগৰ আমি যিটো নিৰ্দেশনা আছে সেয়া দেখুওৱা হৈছে। ফিজিকেল ইনষ্ট্ৰাকশ্যন ইন অল স্কুল আপ টু ক্লাছ 8 ইন অল ডিষ্ট্ৰিক্ট চেল বি ছাছপেণ্ডেড এণ্ড অল ছাচ এডুকেশ্যন ইনষ্টিটিউশ্যন চেল মাইগ্ৰেট টু ভাৰ্চুৱেল অপশ্যন আনটিল ফাৰ্ডাৰ। অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ভাৰ্চুৱেল অৰ্ডাৰ বা ভাৰ্চুৱেল যিসমূহ মাধ্যম সেয়া ফ'ল' কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। অষ্টম শ্ৰেণী পৰ্যন্ত সকলো জিলাতে বিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ কথা ঘোষণা কৰা হৈছে। আমি প্ৰথমৰ পৰা সেই খবৰ পুনৰ জনাব বিচাৰিছোঁ যে নতুন এখন এছঅপি জাৰি কৰা হৈছে আৰু এছঅপিখন অনুসৰি কাইলৈৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম বলবৎ হ'ব। আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হৈছে যে কাইলৈৰ পৰা অসমত কেইবাটাও নতুন নিয়ম বলবৎ হ'ব। কাইলৈৰ পৰা অসমত নতুন নিয়ম বলবৎ হ'ব আৰু এছঅপি অনুসৰি অষ্টম শ্ৰেণী পৰ্যন্ত ৰাজ্যত পাঠদান বন্ধ হ'ব। সেই নিৰ্দেশনা দিয়া হৈছে। মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে এছঅপি জাৰি কৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই এছঅপি মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ঘোষণা কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটীলৈকে অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ আছিল, গুৱাহাটীতে কেৱল, কিন্তু এতিয়া সমগ্ৰ ৰাজ্যতে ক'ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে।